ভালকে কাম কৰ আবাগে এটা কোনোবা ফ্লেট আছে নেকি নে এই ফ্লেট ইফালে এটা বনাই আছে ডাক্তার ধন্যবাদ हे कौन भिखारी घर के अंदर घुस आया है से तू जा हम इस बार कुछ पैसा नहीं देंगे जा रे जा মানুহৰ কাপোৰ দেখা পায় মানুহৰ অকাদক নাচপো আপোনাৰ নিচিনা মই 10টা কিনি পেলাম আপুনি কি কৈছে रुकिए आप यहाँ पे मेरे साथ क्यों कायजा करने आए हैं बात बोलिए आपका আপুনি মোক কথাটো ক'ব চান্সে দিয়া নাই आप बैठिए अलग कूल हो जाइए कूल बोलिए आपको क्या काम से आए थे आप बोलिए जरा আপুনি বোলে ফ্লেট বনাইছে মই মানে ৰাস্তাত আপোনাৰ লেবাৰটোক খুজিছিলোঁ মোক এটা ফ্লেট লাগছিল हाँ मैं फ्लैट बनाया से बहुत बड़ा फ्लैट बना रहे हैं वो एक रूम में सार एसी लगाएंगे हम आपको क्या चाहिए बोलो মই আপোনাক কথা এটা কওঁ আপুনি বেয়া নাপাব আপুনি হিন্দীৰ পৰা বঙালীৰ পৰা ইংলিছৰ পৰা গোটাই মাৰি দিছে মই হ'লে আকৌ বুজি পাম না আপুনি পুৰা খাটি অসমীয়াত কওক আমি খাটি অসমীয়া মানুহ अच्छा बेया नापाব দে মানে মই সৰুৰ পৰাই মুম্বাইত ডাঙৰ হলো না সেইকাৰণে অসমীয়া মোৰ মুখত নাহে আপুনি হেগলা মেটাৰ বাদ দিয়ক আপোনাক ফ্লেট লাগে না এইটো ফ্লেটটো চাওক আৰু এই পেপাৰত সহি মাৰি পেমেন্ট লৈ আহক এইটো আপোনাৰ ফ্লেট না আপোনাৰ কেদিন ক্লিয়াৰ হ'ব কওক আপোনাক মই পইচাটো দি দিম মোৰ ফ্লেটটো পুৰা কমপ্লিট হৈ আছে আপুনি খালি পেমেন্টটো লৈ আহক আপুনি 2 দিনৰ ভিতৰত থাকিবই পাৰিব মই মানে কাষৰে হোটেল এখন থাকো মই যাই পেলাই পইচাটো লৈ আহিছোঁ আপুনি ইমান পতককে আহি পালেও মই তাক কৈছিলোৱে মই ওচৰতে থাকো বুলি ইতা আপুনি আনে ফ্লেটটো অলমোস্ট কমপ্লিট হৈ আছে আপুনি গোটেইটি পেমেন্ট কৰিব না 50% কৰিব নাই মোৰ তাতেতো ইমান টকা নাই মই এতিয়া নতুন 50% দিওঁ ওকে তেলি আপুনি আহি যাব 2 দিন পিছত ইতা এতে সহি মাৰক আপুনি ইয়াতে সহিটো মাৰক আপোনাৰ সব কমপ্লিট হৈ যাব এইবিলাক ইয়াত 50% আছে আপুনি ইয়াৰ পৰহি 30 লৈ আয়াতে ফ্লেটত থাকিব পাৰিব আপোনাৰ কাম সব শেষ কিয়ে তহঁতৰ কাম হোৱাই নাই কেইদিন লাগব আৰু দাদা বস্তুই দিয়া নাইচোন আপুনি আৰু একমান লাগব আপোনালোকৰ বস্তুটো অলপ কম আছে না 2 days later দাদা মোৰ ফ্লেটটো 2-3টা হোৱাৰ কথা আছিল হয় নাই চব তোৰ ফ্লেট এইটো মোৰে ফ্লেট মই আহি পেলাই 50% দি গৈছো কাক 50% দিছে হে এতিয়া মালিকটো জিনিছিল মই তোৰ মালিক আৰে তই মিছা কথা ক'বা নকে মালিকটোক মই মিছা কথা ক'ব লাগে এই কৰ্মচাৰীক খুদ মোৰ আছে দেতে কোনে এইটো মানুহে আছিল মোক দেখাই দিওঁতে এওঁটো মোক দেখাই দিছিল কি দেখাই দিছিল এইটো মানুহেতো মোক এফালে ফ্লেট থকা বুলি কৈছিল কি দেখাই দিছিলি এক তই মই ফ্লেট বনাইছিল ইফালে দাদাটোক সেইটো দেখাই দিছিলোঁ বাছ আপোনাক এইটোৱে দেখাই দিছিল নে হয় আপুনি কোনদিনে আহিছিল মই পৰহি আহিছো পৰহি দেখোন আমাৰ কাম বন্ধ হৈছিল মই নাছিলো আপুনি কাক দেখা পাইছিল মই আপোনালোকে বেলেগ এটা মানুহ এটা আছিল মই চিনি নাপাওঁ চিনি নাপাই কোনিবা আছিল দাদা কওক সি নাই আছিল নেকি হে দাদাটো ৰাস্তাত লগ পালোঁ নেকি মোক সুধিছিল ফ্লেটৰ কথা কিবা মই দুফালে থকা বুলি কৈছোঁ তই কি কৰিছিলি মই এনেই ফুৰিব গৈছিলোঁ সিদিনা আমাৰ কাম বন্ধ নাছিল জানো বন্ধ হৈছিল তই কাক বা লগ পাইছিলি এতিয়া সেই মানুহজন বুটকা আহিছিল চুলিকেইডাল থিয়াকে আহিছিল নাকটোৰ মান চেপ্তান এই আমাৰ এইটো ড্ৰাইভাৰটো হ'ব নেকি দাদা কেনেকে কয় কথাগিলা কথাবিলাক অলপমান হিন্দী হানো কয় বঙালী হানো কয় ইংলিছ হানো কয় মই হ'লে বুজি নাপালো ভালকে আমাৰ দাদাটো এই ড্ৰাইভাৰটো নে কি হ'ব পাৰে যা তই কামত যাগে যা আমি কথা পাতিছো এই যাবি ৰচোন চেৰগিয়ান লৈ আছোন ইয়াতে দে চেৰগিয়ান আনবাই দিছো বহি কিনে কথা পাতিম ৰ'ব দাদা বহিলা আপুনি কিয় পইচা দিছিল নেকি তাক মই দিছিলো তাক 50% দি গৈছিলো আপুনি 50% কিমান মান দিছিল মই 40 লাখ দিছিলো 40 লাখ টকা দিছিল ৰ'ব মই ফোন মাৰিছা ৰ'বচোন সুইচ অফ দেখোন মোবাইলটো ৰ'ব আপোনাক ফটো এটা দেখা
এইটোৱে আছিল নেকি ইটোৱে আছিল এইটোৱে আছিল নেকি আপোনাৰ পইচা মাৰা গেল মোৰো কালি পইচা মাৰিছে সি মই তাক কামৰ পৰা উলিয়াই দিছো সেইকাৰণে কি কয় আপুনি এই আপুনি এতিয়া থানাত যাওক আপোনাৰ ভাই কিনকে পইচা মাৰিলাক মই কি জানো এতিয়া মই জ্ঞান নাজানো মোৰ কাম আছে মই যাওঁ এতিয়া মোৰ এতিয়া পইচাটো কি হ'ব কেনেকে পাম মই হে ভগৱান কত কষ্ট কৰি মই পইচাবিলাক গোটাইছিলো ক'ত যাওঁ মই এতিয়া अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे मुठिया पेलने जाना है। बाय। वो है